মই তোমাক ভাল পাওঁ শিখা তুমি মোৰ জীৱনৰ এটা এসেনশিয়াল পাৰ্ট মই এটা ননসেন্স হয় যাক দেখিলেই সব সেন্সলেস হৈ যায় আৰু তেনে বহু ননসেন্সকে সেন্সলেস কৰাৰ অভিজ্ঞতা মোৰ আছে মোৰ মাৰ পৰিলে তেনে সব অভিজ্ঞতাই নেচেল হৈ যায় আৰু মোৰ মাৰ খোৱাৰ পাছত বহুতৰে এটা নতুন অভিজ্ঞতা তই কি মোক তেনে অভিজ্ঞতা দিব বিচাৰিছ নেকি প্ৰশ্নই নুঠে মোৰ অভিজ্ঞতাৰ এটা দাম আছে আৰু এখোজো আগুৱাই নাহিবি মোৰ কথা মই ভাবিম এতিয়া তই ভাবিছা নিজকে কিমান দূৰ পিছুৱাব পাৰ